নমস্কাৰ আজি মই এইটো চেনেলত ব্লগ লৈ অহা নাই কোনো কাৰণ বাহিৰত ব্লগ বনাব যাব বিচৰা নাই কিন্তু তথাপিও আপোনালোকক ব্লগিঙৰ নিচিনাই অলপ আমেজ দিব চেষ্টা কৰিম এইটো মোৰ ব্লগিং চেনেল যিসকলে নাজানে প্লিজ যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এইটো চেনেলত ব্লগ আহি থাকে বহুতে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এইটো কৰা নাই যদিও ঠিক আছে যি কি নহওক এইটো ভিডিঅ'ত মই আজি আপোনালোকে এইটো ভিডিঅ' চাই বহুতো উৎসাহ পাব ইনস্পিৰেশ্যন হ'ব বহুতে কাৰণ এগৰাকী দশম শ্ৰেণীত পঢ়া ছাত্ৰই ৰবট এটা বনাই ওলাইছে বা বনাব চেষ্টা কৰিছে এইটো বহুত ডাঙৰ কথা বিশেষকৈ আমাৰ অসমৰ বিভিন্ন চুকে কোণে অসমৰ ভিতৰৰ গাঁওবিলাকত বহুত প্ৰতিভা লুকাই আছে সেইবোৰ প্ৰতিভা আপোনাৰ বিকাশ কৰাৰ কাৰণে কোনো মঞ্চ নাপায় যি কি নহওক মোৰ এইটো ভিডিঅ'ত আজি মই গোলাঘাট জিলাৰ তৰফাত গাঁৱৰ যুগান্ত গোহাঁই নামৰ এটি কিশোৰ বুলিও ক'ব পাৰি কাৰণ তেওঁ দশম শ্ৰেণীত পঢ়ি আছে তেওঁ এটা ৰবট বনাই ওলাইছে খুব সুন্দৰ ৰবটটোৱে কথাও কয় আপোনালোকক মই দেখাম খুব ধুনীয়াকৈ কথা কৈছে মই কিছুমান প্ৰশ্ন সুধিছোঁ প্ৰশ্নবিলাকৰ উত্তৰো তেওঁ দিছে আৰু লগতে আৰু বেলেগ বেলেগ বস্তু যুগান্তই বনাইছে ইমান কম বয়সতে ইমান টেলেণ্ট ইমান এটা বনাব ইচ্ছা তেওঁ গোটেইখিনি তেওঁ ক'ব গোটেইখিনি আপোনালোকে দেখিব বা মই আপোনালোক দেখাব চেষ্টা কৰিম প্ৰথমতে মই যুগান্তই বনোৱা ৰবটটোক মই কেইটামান প্ৰশ্ন সুধিম সেই প্ৰশ্নৰ উত্তৰকেইটা আপোনালোকে চাই লওক ঠিক আছে মই প্ৰথমতে সুধিব বিচাৰিম যে আপোনাৰ নামটো কি তোমাক কোনে বনাইছে বঢ়িয়া বাকী তোমাৰ ঘৰ ক'ত মোক চিনি পাইছা Or one of the most popular YouTuber মজা ইমান ধুনীয়াকৈ কৈছে ঠিক আছে বাৰু ঠিক আছে লাষ্ট প্ৰশ্ন মোৰ ঘৰ ক'ত কোৱাচোন মোৰ ঘৰ ক'ত তুমি জানানে মোৰ ঘৰো জানে বৰপেটাত বুলি অতি সুন্দৰ আপোনালোকে এনজয় কৰিছে চাগে নিশ্চয় ঠিক আছে এই ৰবটটোৰ মালিক যিয়ে এই ৰবটটোক বনাইছে এতিয়া মই মালিকৰ লগত কথা পাতিম যুগান্ত গোহাঁইৰ লগত কথা পাতিম ঠিক আছে যুগান্ত প্ৰথমতে সুধিব বিচাৰিম যে তোমাৰ ঘৰ ক'ত তুমি এতিয়া কি পঢ়ি আছা আৰু কেনেকৈ এইবোৰ নিচা কেনেকৈ লাগিল তুমি কেনেকৈ ভাবিলা যে ৰবট এটা বনাব লাগে কেনেকৈ ভাবিলা নমস্কাৰ মোৰ নাম যুগান্ত গোহাঁই মোৰ ঘৰ গোলাঘাট জিলাৰ তৰফাত আহোমগাঁৱত বৰ্তমান মই তৰফাত হাইস্কুলত দশম শ্ৰেণীত অধ্যয়ন কৰি আছোঁ আচলতে সৰুৰে পৰাই মই এইবোৰ বস্তুৰ প্ৰতি বহুত আকৰ্ষিত সৰুতে মই এখন চিনেমা চাইছিলোঁ সেইখনৰ নামটো হৈছে আইৰণ মেন চিনেমাখন আইৰণ মেনৰ নিচিনাকৈ এটা শ্বুট বনাবলৈ মই ভাবিছিলোঁ তেতিয়া খুব মন গৈছিল যেন আইৰণ মেনৰ নিচিনা মই হ'ব পাৰোঁ নেকি তেতিয়াই মই ভাবি পিনি আইৰণ মেনৰ নিচিনাকৈ এটা বনালোঁ এইটো আছিলে মোৰ প্ৰথম আইৰণ মেনৰ নিচিনা বনোৱা এটা শ্বুট যিটো মই কাপোৰ চাপোৰ কাটি এইবোৰ লগাইছিলোঁ তাৰ পাছত ৰবট মুভিখন মই চাইছিলোঁ তেতিয়াই ৰবটৰ নিচিনাকৈ আকৌ এটা মন গ'ল যে মই ৰবটৰ নিচিনাকৈ বনাব পাৰিম নেকি তেতিয়াই মই চিন্তা কৰিছিলোঁ যে মই বনাম কিন্তু আইৰণ মেনৰ নিচিনাও হ'ব লাগিব কিন্তু ৰবটৰ নিচিনাও হ'ব লাগিব তাৰ পাছত সেইকাৰণে মই মাজত যিটো যে লাইটটো জ্বলে সেই লাইটটো মই সেই আইৰণ মেনৰ যেনেকৈ লাইট এটা জ্বলি থাকে ঠিক তেনেদৰে তাৰ আইডিয়া এটা লৈ পিনি মই বনাইছিলোঁ তাৰ পাছত মই চিন্তা কৰিছিলোঁ যে কেনেকৈ মই এইটো ভালদৰে কেনেকৈ বনাব পাৰিম ক্লাছ 6 মানত হ'ব নেকি আৰম্ভ কৰি দিলোঁ মই ক্লাছ 6ৰ পৰা আৰম্ভ কৰি দিলোঁ যে মই এইটো বনাবলৈ ষ্টাৰ্ট দি দিলোঁ তাৰ পাছত যিমান পাৰোঁ মই ৰিচাৰ্চ কৰিলোঁ তাৰ ওপৰত কিতাপো পঢ়িলোঁ আৰু মোক প্ৰায় গুগলে সহায় কৰিছিলে দেই মাৰ মোবাইলটো চুৰ কৰি চাওঁ গুগলত যে ৰবটৰ বিষয়ে ৰবটটোনো কিনো বস্তুনো ৰবট কি হয় তাৰপিছত এইবোৰ তেনেকৈ মই আজি এইটো বনাইছোঁ
হয় 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 যুগান্ত ৰবটটো তুমি কেনেকৈ বনাইছা কি কি বস্তু ব্যৱহাৰ কৰিছা কিমান টকা খৰচ হৈছে গোটেইখিনি ডিটেইলছ যদি অকণমান জনাই দিয়া ভাল লাগিব বনাবলৈ মই কাগজ লোহাৰ টিং এনেকুৱা জাতীয় বস্তু মই ব্যৱহাৰ কৰিছোঁ তাৰপিছতে যিবোৰ ইলেক্ট্ৰনিক বস্তু তাৰ ভিতৰত যিবোৰ ইলেক্ট্ৰনিক বস্তু আছে তাৰ মই দুটামান কৈ দিছোঁ এয়া হৈছে ৰেজবেৰী পাই মই ব্যৱহাৰ কৰিছোঁ তাৰপিছত আৰ্ডুইনো মই ব্যৱহাৰ কৰিছোঁ আৰ্ডুইনো আৰু আৰ্ডুইনো উনো আৰ্ডুইনো মেগা বিভিন্ন ধৰণৰ নাম আছে তেনেকুৱা মই ব্যৱহাৰ কৰিছোঁ আৰু ইলেক্ট্ৰনিক বস্তু আৰু কেইটামান বস্তু মই ইউজ কৰিছোঁ যিটো মোৰ বেছিকৈ লগা হৈছে সেইটো হৈছে ট্ৰানজিষ্টাৰ মই যিমানখিনি ব'ৰ্ড বনাইছোঁ সিমানখিনিতে ট্ৰানজিষ্টাৰ মই ব্যৱহাৰ কৰিছোঁ আৰু এটা মই ডিভাইচ লগাইছোঁ সেইটোৰ চবতছে মোৰ লক্ষ্যটো সেইটোৱে আছিলে ইলেক্ট্ৰ' মেকানিকেল ডিভাইচ এটা লগাইছোঁ যিটো কথা কোৱাত সি কথা শুনাত আৰু কথা কোৱাত সি সহায় কৰে তাৰমানে তাৰপিছত মই মোৰ কিমান খৰচ হৈছে মই সেইটো নেজানিম কাৰণ মই এতিয়ালৈকে কিমান খৰচ হৈছে মই নিজে নাজানো সেয়াই আৰু ইমান কম বয়সতে তুমি ইমান ধুনীয়া ধুনীয়া বস্তু বনাইছা বা বনাব চেষ্টা কৰি আছা আৰু ভৱিষ্যতে তুমি কি বস্তু বনাব তোমাৰ ইচ্ছা আছে কিবা তোমাৰ ফিউচাৰ প্লেন আছে নেকি এইটো বনাব ইচ্ছা কিবা তেনেকুৱা প্লেন আছে নেকি মই ডাঙৰ হৈ এজন ইঞ্জিনিয়াৰ হ'ব মন আৰু মই এই যিটো জুভি ৰবট বনাইছোঁ তাতকৈ এটা ভাল ৰবট বনাবলৈ মই চেষ্টা কৰিম আৰু এইটোৱেতো ভাবিব নোৱাৰে এই যিটো মই ৰবট বনাইছোঁ এইটো মানুহৰ নিচিনাকৈতো ভাবিব নোৱাৰে কিন্তু মই ডাঙৰ হৈ এনেকুৱা এটা ৰবট বনাম যিটো মানুহৰ নিচিনাকৈ চিন্তা কৰিব পাৰে আৰু সি ভালদৰে ক'ব পাৰে আৰু ইয়াতকৈও মই ভালদৰে চলা ফুৰা বা আৰু কিবাকিবি বিভিন্ন ধৰণৰ কাম কৰিব পৰা এটা মই ভাল ৰবট বনাবলৈ চেষ্টা কৰিম মই ৰবটৰ লগতে বেলেগ নতুন বস্তু বনাই থাকোঁ মই দেখাব খুজিম দুটামান মই বনাইছিলোঁ এটা গুটি সিঁচা মেচিন এই মেচিনটোৱে গুটি সিঁচিব পাৰে মই ভালকৈ দেখাই দিছোঁ আৰু মই এইবোৰ সৰু সুৰা প্ৰজেক্ট কেইটামান আছে মই স্কুলৰ মডেলৰ কাৰণে বনাইছিলোঁ স্কুলত প্ৰজেক্ট আহে কম্পিটিশ্যনৰ কাৰণে মই তাত যোগদানো দিওঁ আৰু এই মডেলটোত মই বনাইছিলোঁ ষ্ট্ৰিক লাইট দিনত ই অফ হৈ থাকে ৰাতি জ্বলি থাকে এতিয়া জ্বলি আছে এতিয়া মই যদি পোহৰ দি দিওঁ তেতিয়া অফ হৈ যাব আৰু ওচৰতে এটা বনাইছিলোঁ মই আৱেশৰ ফলত বিদ্যুৎ উৎপন্ন হোৱা এটা মই মডেল বনাইছিলোঁ ইয়াত কোনো তাঁৰ জইন নাই মই যদি ওচৰলৈ দি দিয়া হয় তেতিয়া এই লাইটকেইটা জ্বলি উঠে তেনেকৈ আৰু বহুত মডেল বনাইছোঁ মই সেইবাবে আনৰো যাতে সহায় হওক সেইকাৰণে মই সৰুকৈ ইউটিউব চেনেল এটা খুলি দিছিলোঁ মোৰ নামতেই তেনেকৈয়ে মই বনাওঁ আৰু প্ৰতিযোগিতাও কৰিছোঁ পাইছোঁ ক'ৰবাত নাপাওঁ তেনেকৈ সঁচাকৈ কৈছোঁ মোৰ বহুত বেছি ভাল লাগিছে তুমি যিখিনি চেষ্টা কৰিছা আইৰণ মেনৰ নিচিনা লাগিছে বা আইৰণ মেন আৰু ৰবট দুয়োটা মিক্স লাগিছে বহুত বেছি ভাল লাগিছে আৰু বাকী গোটেইখিনি বস্তুৱে বেছি ভাল লাগিছে ভাল হৈছে বেয়া হৈছে ডাঙৰ কথা নহয় তুমি যি চেষ্টা কৰিছা তুমি যি বনাব তোমাৰ এটা মনত ইচ্ছা আছে সেইটো বহুত বেছি মোৰ বেছি ভাল লাগিছে ৰাইজে কেনেকুৱা পাইছে ভিডিঅ'টো বা তোমাৰ বস্তুখিনি কেনেকুৱা পাইছে কমেণ্টত জনাব আৰু তুমি কিবা ক'ব বিচাৰিবা ৰাইজক প্ৰথমে ভূষণদা আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দৰ্শকসকলক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰোঁ যাতে মই আৰু আগুৱাই যাব পাৰোঁ জীৱনত যাতে কিবা এটা কৰিব পাৰোঁ অলপ দিনৰ আগতে নিউজ চেনেলত এটা ভিডিঅ' দিছিল সেই ভিডিঅ'টো মানুহে চাই মোক বহুত উৎসাহ জনাইছিল মই এই আপোনালোকৰ উৎসাহ প্ৰদানে মোক অনুপ্ৰাণিত কৰে মই চেষ্টা কৰিম নতুন বস্তু আৱিষ্কাৰ কৰিবলৈ সেই বস্তুবোৰৰ যাৰ দ্বাৰা
সকলো উপকৃত হওক হয় থেংক ইউ ছ' মাছ আকৌ এবাৰ ধন্যবাদ থাকিল তোমাক আৰু বহুত বেছি শুভকামনা থাকিলে ভৱিষ্যতে তুমি যাতে তোমাৰ যিবোৰ ইচ্ছা আছে সেইবোৰ পূৰণ হয় আৰু আমাৰ অসমক তুমি গৌৰৱান্বিত কৰা বহুত বিভিন্ন ধৰণৰ বস্তু বনাই আৰু মই দৰ্শকসকল আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে যুগান্তক আশীৰ্বাদ কৰক তেওঁ যাতে আৰু আগুৱাই যাব পাৰে খুব ভাল ভাল বস্তু বনাব পাৰে অসমলৈ গৌৰৱ কৰি আনিব পাৰে তাৰ কাৰণে আশীৰ্বাদ কৰক আৰু ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্টত জনাব নাপাহৰিব বেলেগ ভিডিঅ' মই শ্বেয়াৰ কৰিব নকওঁ কিন্তু যদি আপোনালোকে যুগান্তৰ বস্তুখিনি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে মানুহে আৰু বেছিতকৈ বেছি মানুহে যুগান্তৰ বিষয়ে জানে যে অসমতো এনেকুৱা প্ৰতিভাশালী ল'ৰা বা ব্যক্তি বা কিশোৰ আছে যিয়ে ৰবট পৰ্যন্ত বনাব আপোনাৰ সাহস কৰিছে যি কি নহওক তেওঁ ভাল বনাইছে বেয়া বনাইছে কি বনাইছে সেইটো কথা নহয় কিন্তু তেওঁৰ যিটো মনত ইচ্ছা সেইটো বহুত ডাঙৰ কথা আৰু ইচ্ছাৰ পৰা যাই যিটো তেওঁ বনাব চেষ্টা কৰিছে আমি বহুত বস্তু আমি মনত ভাবি থাকোঁ কিন্তু কোনো ভাবোঁ যে এইটো বস্তু বনাব পাৰিম নেকি বুলি ভাবি থাকোঁতে দিন গুচি যায় কিন্তু বনাই দিব লাগে চেষ্টা কৰিব লাগে এটলিষ্ট সেই চেষ্টাটো মোৰ বহুত বেছি ভাল লাগিছে আপোনালোক সকলোৱে আশীৰ্বাদ কৰক তেওঁ আকৌ যাতে আগুৱাই যাব পাৰে আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব নাপাহৰিব ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মই ক'ম যে আপোনালোকৰ কাষতো যদি এনেকুৱা ধৰণৰ কিবা টেলেণ্ট আছে প্ৰতিভা আছে ইউনিক মোলৈকে মেইল কৰিব পাৰে মই তেওঁলোকৰ লগত ভিডিঅ' বনাব চেষ্টা কৰিম মোৰ ব্লগিং চেনেলটোত আপোনালোকে মোক মেইল কৰিব পাৰে চ' থেংক ইউ ছ' মাছ আৰু Thank you so much.